হাইৱে এইফালে আছে, হাইৱেৰ পৰা একদম ওচৰতে আছে মন্দিৰ, সিদ্ধেশ্বৰ শিৱ মন্দিৰ। কপিল আশ্ৰম বুলিও কোৱা হয়, কাৰণ কপিল মুনিৰ ইয়াতে আৰাধনা কৰিছিল, পূজা অৰ্চনা কৰিছিল কাৰণে কপিল আশ্ৰম বুলি কোৱা হয়। কপিল আশ্ৰমৰ লগতে এইটো এটা সিদ্ধেশ্বৰ মন্দিৰ হয়, শিৱ পূজাও কৰা হয় ইয়াতে। আমি ভিতৰলৈকে গৈ আছোঁ, এইটো তলেৰে নামিব লাগিব কওকচোন। হাইৱেৰ পৰা কাষেৰে আহিলে সিদ্ধেশ্বৰ টেম্পল, আৰু টেম্পলটো হৈছে এইটো, আৰু আমি যাব লাগিব তলেৰে, এনেকৈ চিৰি আছে। গৈ তাতে ভিতৰত গৈ আছোঁ এতিয়া কওকচোন। বদৰপুৰ যোৱাৰ পথতে আপোনালোকে পাব সিদ্ধেশ্বৰ কপিলাশ্ৰম টেম্পল, যিটো এটা হিষ্টৰিকেল টেম্পল হয়। দেখুৱাইছোঁ আৰু বনাই আছে ইয়াতে, আৰু ওপৰো আছে। এইটো একদম বৰাক নদীৰ কাষতে হয়, দেখুৱাইছোঁ। ঠিক আছে, বৰাক নদীখন বৰাক নদীৰ পাৰতে। কোৱা হয় মানে বহুত শ বছৰ আগতে ৰজা সাগৰৰ দিনতে এইবোৰ প্লেন অকুপাই কৰি থৈছিল তেখেতে, আৰু তেখেতৰ দিনতে ঋষি কপিলাস ইয়াতে আহি পেলাই মানে হেৰি কৰিছিল, তেখেতে আশ্ৰম বনাইছিল, আৰু আশ্ৰম বনাই ইয়াতে মানে পূজা অৰ্চনা আৰম্ভ কৰিছিল। সেই গতিকে এই টেম্পলটোৰ নাম হৈ গ'ল সিদ্ধেশ্বৰ কপিলাশ্ৰম টেম্পল। আৰু ইয়াৰ বিশেষত্ব এই যে যিমান মানে ইয়াতে ফ্লাড হ'লেও, বানপানী হ'লেও তাৰমানে মন্দিৰটো ডুবি নাযায়। ৰাস্তা ক্ৰছ কৰি যায় পানী, কিন্তু এই ঠাইখন মানে নুডুবে পানীত। এটা হ'ল ইয়াৰ বিশেষত্ব, তাৰ কাৰণে মানুহ ইয়াতে ভিজিট কৰিব আহে বহুখিনি। ঠাইখনো খুব সুন্দৰ, নদীৰ পাৰতে আছে বুলি দেখিছে। কি সুন্দৰ ভিউটো, অলপ তললৈকে গৈ আছোঁ, ট্ৰাই কৰি আছোঁ দেখাবৰ কাৰণে। বৰাক নদীখন দেখুৱাই আছোঁ, দেখিছে। এতিয়া বৰ্তমান ইমান এনেকুৱা লাগি আছে, মাজত বালি চৰ আছে দেখিছে, কিন্তু যেতিয়া ফ্লাডৰ সময় হ'ব আপোনালোকে ভাবি চাওক কিমান ডাঙৰ দেখিব। দেখিছে, সেইখন ব্ৰিজৰ, সেইখনৰ হাইৱে শিলচৰৰ পৰা আপোনালোকে গুৱাহাটীলৈকে যোৱা ৰাস্তা, আৰু ওপৰতে আছে সিদ্ধেশ্বৰ কপিলাশ্ৰম টেম্পলটো। কপিল মুনিয়ে যিহেতু ইয়াতে আৰাধনা কৰিছিল, পূজা অৰ্চনা কৰিছিল, আৰু তেতিয়াৰ পৰাই এই মন্দিৰটো ইয়াতে বনোৱা হয়, চবে পূজা অৰ্চনা কৰে, হেৰি কৰে। দেখিছে কিমান ক্লিন পানীবোৰ, গা ধুব ইচ্ছা গৈছে ইয়াতে। এতিয়া অলপ সময় বহি লৈছোঁ আমি। এতিয়া ওপৰত আছে টেম্পল, দেখিছে সেইটো টেম্পল। আমি এতিয়া একদম নদীৰ পাৰতে আছোঁ, নদীৰ পাৰতে বহি আছোঁ। ইয়াৰ পিছত আমি যাম বদৰপুৰ ফৰ্টলৈকে, ইয়াৰ পৰা বেছি দূৰ নহয় বুলি কৈছে। তাতে গৈ পেলাই বাকীখিনি ভিডিঅ' আপোনালোকক দেখুৱাম, তাৰে ঠাইখিনি দেখুৱাম। বেলেগেই শান্তি আছে ইয়াতে। চ' ফ্ৰেণ্ডছ, আমি এতিয়া আছোঁ বদৰপুৰত। বদৰপুৰ এইটো হিষ্টৰিকেল প্লেচ হয়, হিষ্টৰিকেল ফৰ্ট বদৰপুৰ। এতিয়া ভিতৰলৈকে সোমাই আছোঁ আমি, ভিতৰত গৈ সম্পূৰ্ণ দেখাব চেষ্টা কৰি আছোঁ। বদৰপুৰ ফৰ্টত, এইটো একচুৱেলি শিলচৰৰ পৰা অলমষ্ট হাফ এন আৱাৰ টাইম লাগে ইয়ালৈকে আহোঁতে, আৰু আপোনালোকে টেক্সি, বাছ এইবোৰ ছাৰ্ভিচ পাই যাব ইয়ালৈকে। তো এইটো হৈছে বৰাক নদী একদম পাৰতে থকা এটা ফৰ্ট হয়, য'ৰ পৰা চাগে মোগলে চোৱা চিতা কৰিছিল বা চিকিউৰিটি হিচাপে এটা ইয়াৰ পৰা কাম কৰিছিল এইটো অফিচৰ পৰা। তো ভিতৰত মই গৈ দেখুৱাই আছোঁ, আপোনাক কেনেকুৱা লাগে কমেণ্ট কৰিবলৈ নাপাহৰিব। ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব। বলক ভিডিঅ'লৈকে যাওঁ এতিয়া। ৱেলকাম বেক টু মাই এনাডাৰ ব্লগ। আজি আছোঁ বৰ্তমান বদৰপুৰ, শিলচৰ বদৰপুৰত। এতিয়া আছোঁ বদৰপুৰ ফৰ্টত, যিটো এটা হিষ্টৰিকেল প্লেচ হয়। এতিয়া বৰ্তমান যাই আছোঁ তাতে, কিন্তু তাতে হৈ আছে ইলেকশ্যনৰ কিবা প্ৰগ্ৰাম চলি আছে অলৰেডি। বলকচোন ভিতৰলৈকে যাওঁ। আপোনালোকে বৰাক নদীৰ একদম পাৰতে আছে এখন। এবারে আমাদের 5 নম্বর ওয়ার্ডে যিনি প্রতিযোগিতা করছেন, তিনি জয়ী হবেনই। কৈছোঁ বদৰপুৰ ফৰ্ট, এখন নিৰ্বাচনী প্ৰচাৰ চলি আছে। চ' মানুহ বহুত ভিৰ দেখা গৈছে, আৰু ভিতৰৰ ফালৰ পৰা এনেকুৱা দেখি। আৰু এইফালে এইটো বৰাক নদী।
কৈ আছোঁ বদৰপুৰ ফৰ্ট। এই বদৰপুৰ ফৰ্টটো একচুৱেলি মোগলৰ দিনতে বনোৱা বুলি বিশ্বাস কৰা হয়। এইটো এনেকুৱা লাগিছে যে এইটো চিকিউৰিটি যেনেকুৱা হাউচ থাকে সেনেকুৱা ধৰণৰ হয়। ইয়াতে যিহেতু নিৰ্বাচনী সৈন্য প্ৰচাৰ চলি আছে সংগ্ৰাম আছে সেইকাৰণে অলপ ভিৰ দেখা গৈছে। তো এইটো বেয়া লাগিল, পৰ্যটনস্থলী এটা ঠিক ঠাই তাতে এনেকুৱা নিৰ্বাচনী প্ৰচাৰ চলিছে। বৰাক নদী পাৰ কৰে। যিহেতু দেখিছে এইবোৰ ৱালবোৰ কেনেকুৱা ধৰণৰ হৈ গৈছে এতিয়া মানে আৰু বেছি দিন নাথাকে এইবোৰ যদি কেয়াৰ কৰা নহয়। আপোনালোকে চাব পাৰে অৱস্থাটো একেবাৰে বেয়া। ইয়াতে যেনেকুৱা জংঘল হৈ আছে দেখিছেনে? এইবিলাক আমাৰ হিষ্টৰিকেল বস্তু ইণ্ডিয়াৰ, কিন্তু এনেকৈ ইয়াতে টেক কেয়াৰ কৰা হৈছে। ইয়াতে চাই কেনেকুৱা লাগিলে মানে কমেণ্ট কৰিবলৈ নাপাহৰিব। যদি ভাল লাগিল লাইক এটা নিশ্চয় কৰিব। আৰু যদি চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, তেতিয়াহ'লে মই মটিভেট হওঁ আপোনালোকৰ লাইক ছাবস্ক্ৰাইব আৰু কমেণ্টবোৰ দেখিলে। চ' আজি এই ভিডিঅ'টো ইয়াতে শেষ কৰিছোঁ। বৰ্তমান মই যাই আছোঁ আকৌ হোটেল ৰুমলৈ, তাৰ পৰা আকৌ বেলেগ এটা লোকেশ্যনত যাব লাগিব অফিচিয়েল ভিজিটৰ কাৰণে। তেতিয়া এই ভিডিঅ'টো ইয়াতে সামৰিছোঁ। থেংক ইউ, ধন্যবাদ, বাই বাই।